নতুন এটা ভিডিঅ'লৈ মই পল্লৱী আপোনালোক সকলোকে স্বাগতম জনালো আজি পৰীক্ষা শেষ মানে নে পায় আৰু কৰি দিব শেয়াৰ কৰি দিব চেষ্টা কৰিবি গম পায় আপোনালোকে কৰি দিব দেই তাকে পৰীক্ষা শেষ হ'ল যে ইহঁতি আজি ওলালে ভালে কৰিলে ওলালে মানে ইমানে ভিডিঅ' চম্ভালিব পাৰিম চিকুকো চম্ভালিব পাৰিব মানে হেৰি হ'ল ভিডিঅ' কল কৰি থাকে যে এনি টাইম কেতিয়াবা আকৌ আমাৰ ইয়াৰ মন গ'লে হাঁহে কেতিয়াবা নাহাঁহে এনেকুৱাবিলাক চলি থাকে নে সিহঁতি অকণমানকৈ বেয়া পায় নাহাঁহিলে হাঁহা চিকু মোলৈ চাই হাঁহা এইবোৰ কৰে ইহঁতি দুজনীয়ে চিকু বুলি মাতে ইয়াক লয়ক তাকে আহি পালেহি সেইগৰাকী লাজতে ফোনটো চাই আছে এইফালে লনি আৰু কিবা এটা কৈ দিয়ে আমাৰ লনিয়ে বৰ ধুনীয়া ব্লগিং কৰে কোৱাচোন লনি আৰু কিনো কথা কওঁ কোৱা আৰু কিবা এটা জমাই দিয়া আৰু চবেই হাঁহিব কৈ দিওঁ তাৰপৰটো লাইক কৰি দিব শেষলৈকে চাই দিব তাই লাইকটো শেষলৈকে চাবলৈ কৈছে আৰু কিবা এটা কৈ দিয়া আকৌ অথনি কিবা এটা হেৰি কৰিছিলা যে মই তাইক কথা এটা কৈছোঁ দেই তাই কৈছে মাছ খাবা নে কণী খাবা মই ক'লোঁ মাংস খাম ক আৰু তাৰপৰা মই মানে ক'লোঁ মানে মহাক কৈ দিয়া চকেট আনিব তাৰপিছত আকৌ ফোন কৰে মহা ম'ম' আনিবা দেই তাৰপাছতে কি হ'ল গম পাইনে আমাৰ মানে এবাৰ সকামত এই যোৱাবাৰ সকাম এটা হৈছিলে যে সকামৰ কাৰণে হাঁহ এটা অনা হৈছিলে তাৰপিছতে আমাৰ ইয়াত থ'বলৈ দিগদাৰ কাৰণে ইহঁতৰ ঘৰত জেগা আছে সিহঁতৰ ঘৰতে হাঁহ থৈ দিয়া হৈছে আৰু তাৰপিছতে অহাৰ লগে লগে আমাৰ এই মায়ে মানে ল'ৰা এটাকে সুধিলে আৰু অলনি হাঁহে কণী পাৰিছেনে আমাৰ এতিয়া লয়ে কিবা এটা ক'ব নেকি লয় হাঁহে জানো মই কথাটো কৈছোঁ চোৱা আকৌ হাঁহে কণী পাৰিছেনে সুধিছে আইঅ মোৰ ল'ৰাটো আইঅ হাঁহে কণী পাৰিছেনে সুধিছে মই কথাটো কৈ লওঁ ৰ'বা যাক হাঁহে কণী পাৰিছেনে সুধিছে তাই প্ৰথমতে ক'লে পাৰিছে কোনে পাৰিছে বুলি সুধিলে তাই লগালগ কৈছে নাই পৰা আমি যে তাইক কম দিবা আকৌ আমাক সেইকাৰণে তাই নাই বুলি কৰিছে দেখিছে নাই পৰা বুলি কৈছে এনেকুৱা টেঙৰ আজিকালি ল'ৰা ছোৱালীবোৰ নহয় তাৰপিছত প্ৰথমে ইহঁতক ড্ৰাই ফ্ৰুটছ দিলোঁ তাৰপাছতে এইফালে আছে মিক্স বেৰী এইফালে কেকো দি দিলোঁ এইখিনি এতিয়া সিহঁতক দি থৈ আহোঁ তাকে বাহঁতৰ ছোৱালীকেইজনী গ'ল আপোনালোকে চাগে ভাবিছে এইজনী একো নোকোৱা নেমেলাকৈ ক'লৈ ওলাইছে যাবলৈ ওলাইছোঁ পৰিয়ালতে বাৰ্থডে এটা আছে তালৈ যাবলৈ ওলাইছোঁ ছোৱালী দিনতে মানে নিজেই ডিজাইন কৰা শাড়ীখন তাৰপিছতে ব্লাউজটো সেই তেতিয়াই আজি 6 বছৰমানৰ আগতে নিজে ডিজাইন কৰা তাকে আপোনালোকক দেখাই দিছোঁ এনেই চিম্পলকৈ এনেকৈ ইয়েৰিং এযোৰকে মেচিং পিন্ধি লৈছোঁ ডিঙিত একো পিন্ধা নাই যিহেতু এইটো বোট নেক সেয়াই আৰু হাতত এয়া মোৰ আগৰ এনেকৈ পিন্ধি লৈছোঁ আপোনালোকে কেনেকুৱা লাগিছে জনাব দেই ঠিক আছে তেতিয়াহ'লে আপোনালোকক একেবাৰে বাৰ্থডে ঘৰতে লগ পাই আছোঁ জন্মদিন বুলি ক'লে মৰমতে কিবা এটা দিবলৈও মন যায় ন তাকে সেয়া ল'বলৈ ওচৰতে থকা কেফাইত সোমাই ল'লোঁ তাকে নিজৰ মেকআপটো অকণমান চেক কৰিছোঁ ঘৰতে ওলাই আহিলোঁ নহয় এইয়া আমি আহি পালোহি ডেক'ৰেশ্যন চাওকচোন ইমান ধুনীয়া কৰিছে ন আজিকালি যে বাৰ্থডেবোৰ ইমান ধুনীয়াকৈ পাতে নহয় মানে সঁচাকৈ দেই আচলতে প্ৰত্যেকজনৰে জন্মদিনটো এনেকুৱা মনত ৰাখি থোৱা কৰিবলৈ মন যায় ন সেইকাৰণে মাক দেউতাকবিলাকে যিমান পাৰে সাধ্য অনুযায়ী আচলতে চেষ্টা কৰে সিহঁতক সুখী কৰিবলৈ আপোনালোকৰতো একেই চাগে নহয় জানো এইখিনিতে মোৰ কথা এটা মনত পৰিলে আমাৰ লয় যেতিয়া 1 বছৰ হ'ব মই ভাবি থৈছোঁ এজোপা গছ ৰুম আৰু সেই গছজোপা যে চিৰযুগমীয়া হৈ ৰ'ব নহয় জানো আপোনালোকে চাগে বহুতে কৰিছে আৰু যিসকলে নাই কৰা তেনেদৰে কৰিবচোন বৰ ভাল লাগিব মনটো নহয় জানো মোৰ আইডিয়াটো কেনেকুৱা লাগিলে জনাব দেই কেক কটা পৰ্বটো এই মাত্ৰ হৈ গৈছে
সেইফালে ব্লু কালাৰ ড্ৰেছত हमारा प्यारा डोरेमन डोरेमन नोबिता कहाँ है এয়া বাৰ্থডে গাৰ্লৰ মাক দেই কেনেকুৱা লাগিছে ছোৱালী 5 বছৰ হৈ গ'ল কেনেকেনো 5 বছৰ হ'ল গমেই পোৱা নাই আৰু কিবা দুখ লাগে ন ইমান জলদি ডাঙৰ হৈ গৈছে দুখ লাগে সেইটোৱে একদম দুখ লাগি গৈছে মানে আপুনি তাকে ময়ো ভিডিঅ' দেখিছিলোঁ আমি মানে হেৰি হৈছে ন জা জোৱালি হৈছে মই ডাঙৰ হৈছোঁ দেই ডাঙৰ বৌ হৈছে বৌ তাকে দেখিছে ইমান ধুনীয়া বেঙিছে মিলাই লৈছে হেৰি ন এখন অৰ্গেঞ্জা তাকে ছোৱালী আহিলে ভাল লাগিলে আকৌ বৰষুণৰ বতৰটো আহিছে তাকে ছোৱালীজনী মানে আজি ইমানেই ল'ৰা ছোৱালী হৈছে তাই হেৰি আকৌ ৰখিবলৈ সময় নাই মই ভিডিঅ' কৰিম বুলি কৈছোঁ নাই সময় নাই পূৰা খেলিবলৈ দৌৰা দৌৰি কৰি ফুৰিছে যিমান পাৰিছোঁ আপোনালোকক দেখাই দেখাই গৈছোঁ আৰু সময়ে পোৱা নাই ন বাকীবোৰ দেখাই দিবা ঠিক আছে আপোনালোকক পাছত লগ পাই আছোঁ এয়া হৈছে বাৰ্থডে গাৰ্ল অদ্ৰিতা ইমান মৰম লগা ন তাই অঁ হয় নেকি অঁ শুনা আকৌ তোমাৰ হেপী বাৰ্থডে যোৱাচোন এয়া হৈছে বাৰ্থডে গাৰ্লৰ আইতাক মানে আমাৰ খুৰী হৈছে তাৰপাছতে এয়া বাৰ্থডে গাৰ্লৰ পেহীয়েক আমাৰ লয়ক দেখি তেওঁলোকে ইমান ল'বলৈ মন কৰিছিলে তাকে আপোনালোকক দেখাই দিলোঁ এইফালে বাৰ্থডে গাৰ্লৰ পেহীয়েকেই হয় ইমান ধুনীয়া ড্ৰেছ এটা পিন্ধি আছিলে মই আপোনালোকক সেইকাৰণে অকণমানকৈ দেখাই দিছোঁ এতিয়া ব'লকচোন খাই লওঁগৈ খোৱাত মই প্ৰথমতে ল'লোঁ ৰঙালাও ফ্ৰাই এইফালে প্লেইন ৰাইচ ল'লে মই দাইল নলওঁ এইটো কাৰণে নলওঁ কাৰণ লগততো মাছ মাংস আছেই তাৰপাছতে এয়া মিক্স ভেজ তাৰপাছতে আছিলে গুটি আলু ভজা মটৰ পনীৰ তাৰপাছতে আছিলে মুড়ি ঘণ্ট চিলি চিকেন তাৰপাছতে ডাক কাৰী মাছৰ টেঙা তাৰপাছতে মিঠাইত আছিলে কাষ্টাৰ্ড ইমান ভাল লাগিছিলে প্ৰতিটো ডিছ মানে বহুত টেষ্ট হৈছিলে মই বিৰাট ভাল পালোঁ আপোনালোকে এটা কথা বাৰু জানেনে যেতিয়া গৃহস্থই অন্তৰৰ পৰা মন খুলি কিবা এটা আয়োজন কৰে সেই আয়োজন কৰা কৰ্মভাগীৰ খানাখিনিত হেনো সেই সকলোখিনি প্ৰতিফলিত হয় মানে খানাত হেনো দুগুণে টেষ্টটো বাঢ়ি যায় আজিও ঠিক তেনেকুৱাই হৈছে এইয়া বাৰ্থডে গাৰ্লৰ দেউতাক মানে মোৰ দেৱৰ হৈছে আকৌ এইফালে হৈছে বাৰ্থডে গাৰ্লৰ দৌতিয়েক মানে আমাৰ হৈছে দদাইদেউ এয়া বাৰ্থডে তেওঁলোকৰ ঘৰতে পাতিছিলে ইমান যে স্পেচিয়াছ নহয় জেগাডোখৰ চাওকচোন বাৰু এইফালে ধুনীয়াকৈ ৰিচেপশ্যনৰ কাৰণে জেগা হৈ গৈছে আচলতে এনেকৈ আহল বহল জেগা থাকিলে ভাল নহয় জানো এইফালে সৰু ল'ৰা ছোৱালী তাই লগৰবিলাকৰ উৎপাত দেখিছেনে সিহঁতৰ যে কাৰোবাৰ বাৰ্থডে বুলি ক'লে ইমান ফূৰ্তি তেওঁলোকৰ ঘৰ এইটো আৰু সেইফালে বাৰ্থডে পাতিছে আমাৰ খাই বৰ হ'ল এতিয়া যাবলৈ ওলালোঁ ঘৰ আহি পালোহি ৰাতি এয়া লয় শুই থাকিলে ৰাতি এতিয়া প্ৰায় 10টা বাজি গ'ল 10টা বাজি গ'ল ঘৰ আহি পালোহি মায়ে গেট খুলিব গৈছে তাকে নাই একো নাই 10টা বাজি গ'ল সেয়াই আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ পুনৰ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আৰু যিসকলে ইয়াৰ পাছৰ ভিডিঅ'বোৰ চাবলৈ মন কৰিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ পুনৰ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈ ভালে থাকক বাই বাই